এয়া আমাৰ কঠীয়া পৰা হৈ গ'ল আৰু অলপ আছে। এইখিনি আমাৰ কঠীয়া পাৰিলে আজি সকলো ৰাইজে কঠীয়া পাৰিছে। এয়া দেখিছে চবেই কঠীয়া পৰা ব্যস্ত আজি। এয়া সকলোৱে কঠীয়া পাৰি আছে। এইফালে আমাৰ দাদা আহি আছে দেই। এয়া আমাৰ জোঁৱাই আহিছে কঠীয়া পাৰিবৰ কাৰণে দেই। কঠীয়াখিনি এইবাৰ দেখাই দে আকৌ। বৰা কঠীয়া অঁ, কেনেকুৱা লাগিছে কঠীয়া পাৰি কৈ দিয়া। কঠীয়া পাৰি মজা লাগিছে আৰু পিছত ৰোৱা দিনকেইটা আছেই বাৰু। অঁ, ৰোৱা দিনকেইটা আছে ন, ৰুবলৈ মাতি দিয়া আকৌ। আপোনালোকে আহিব, আমাৰ প্ৰথম নগুৰিত দিনাই আহিব। কি খোৱা হ'ব নগুৰি দিনাখনি? সেইদিনা আমি ৰঙা দমৰা মাৰিম। ৰঙা দমৰা মাৰিব বোলে দেই, আহিব দেই সকলোৱে খাবৰ কাৰণে। হে গাইছ, ৱেলকাম বেক টু মাই চেনেল। তো আজি ফাইনেলি আমাৰ কঠীয়া পাৰি দিয়া হৈছে। তো আগতে কেইদিনমান আগতে চাওক পানী একদম নাছিলে, এতিয়া কঠীয়া পাৰিবৰ সময়ত পানী সিঁচি পানী কঠীয়া পাৰিবলগীয়া হৈছে। তো এইফালে দাদা এজনে সিঁচি আছে পানী, আৰু এইফালে পানী বহুত আছিলে মানে, আৰু এইফালে আমাৰ মাইনাই সিঁচি আছে। সেই পানী সিঁচি শুকুৱাই দিছে। আৰু এইফালে আছে কুশল, আমাৰ জোঁৱাইজন আহিলে, আৰু এইফালে আৰু এজন দাদা কঠীয়া সিঁচি আছে। তো আৰু এইফালে মানে কিনাৰে কিনাৰে এটা এটা নলা কৰি দিয়া হৈছে। এই নলাই পানীটো যাতে চব ফালৰ পৰা আহি যায়। আৰু এইফালে এজন আহিলে দাদা সিঁচি আছে পানী। এয়া আছে আমাৰ গাঁৱৰে বৌ এগৰাকী। এখেতক কৈছোঁ ৰখি চাই আছে বুলি, কিবা এটা কওক, তেওঁ হাঁহিছে। আৰু এইফালে আজি কঠীয়া পৰাত বহুত মানুহ আহি গ'ল মানে, ইমান মানুহ আহিব বুলি ভবা নাছিলোঁ। তো আজি সকলোৱে আহি কঠীয়াখিনি পৰাত সহায় কৰি দিলে, সোনকালে কঠীয়া পৰাটো হৈ গ'ল। তো আজি যিহেতু অহা কাইলৈ সাত লাগিব, সেইটো কাৰণে কি হৈছে আজি গাঁৱৰ বহুত মানুহে কঠীয়া পাৰিছে। সেইটো কাৰণে সকলোৱে লাগি ভাগি ওচৰ চুবুৰীয়া এনেধৰণে মিলিজুলি কঠীয়াখিনি পৰা হৈছে। তো এইফালে কুশলে শেষ কৰি দিলে, বৰা ধান কঠীয়া পাৰিছে। ফাইনেলি আমাৰ কঠীয়া 4বিধ ধানৰ পাৰিছোঁ, জহা, বৰা আৰু ৰঞ্জিত, আৰু এটা নতুন ধান এটা লোৱা হৈছে। তো এইফালে ধুনীয়াকৈ কঠীয়াখিনি আজি পৰা হ'ল। আজি যদি ৰাতিটো বৰষুণ নিদিয়ে তেনেহ'লে কঠীয়াখিনি ভাল হ'ব বুলি ভাবিছোঁ। আৰু যদি বৰষুণ দিয়ে তেনেহ'লে বোকাত কঠীয়াখিনিয়ে অলপ পোত খাই যাব। তো ভগৱানক চিন্তা কৰিছোঁ আৰু যাতে আজি দিনটো বৰষুণ নিদিয়ে। তো এইফালে সকলোৱে কেনেধৰণে গাঁৱৰ সমাজত তেনেকুৱাই, আৰু সকলোৱে মিলিজুলি কঠীয়া ধৰি লওক পাৰা এনেকুৱা এটা ফূৰ্তিটো বেলেগ। সকলোৱে ওচৰ চুবুৰীয়া গোটেইখিনিয়ে কঠীয়া পাৰিছে আজি। আমাৰ দাদাহঁতৰ পাৰিছে, ওচৰত আমাৰ পাৰিছোঁ, বৰমাহঁতৰ পাৰিছে। এইফালে এজন ওচৰ দাদা, তেওঁ নিজৰখিনি পাৰি আহিলে, আকৌ মোক অকণমান লাগি দিব আহিলে। আৰু এইফালে আমাৰ বৰমা আহিছে। বৰমাই লাহে লাহে পানীবিলাক খুলি নলা কৰি দিছে কিনাৰে কিনাৰে, তো পানীবিলাক আহি যাবৰ কাৰণে। তাৰপৰা এইফালে আমাৰ তন্ময়ো আহিলে। দেখিছে নাই কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ দেই। সঁচা বিৰাট মজা লাগে এনেকৈ কাম কৰি। তো আপোনালোকক কেনেকুৱা লাগে কাম কৰি জনাবচোন কমেণ্ট কৰি। তো এইখিনি কঠীয়া, এইখিনি হৈছে ৰঞ্জিত ধানৰ কঠীয়া। এইখিনি চব কঠীয়া এনেকৈ খৰাহিত লৈ সিঁচা হৈছে। এয়া কঠীয়াখিনি ধুনীয়া গাজ মাৰিলে। আৰু এইফালে আমাৰ সুনীল দা, এইফালে বৰমা, আৰু বৰমাই কিবা এটা কৈছে, কঠীয়াখিনি চিন থ'বলৈ কৈছে গোটেইখিনি কি ধানৰ কঠীয়া হয়। এইফালে সুনীল দা, এখেত হৈছে 27 ঘূৰিয়া। আজি আহিছিলে আমাৰ দাদাহঁতৰ ঘৰত কঠীয়া পাৰিবলৈ। তো মই মাতিলোঁ আহক দাদা, আমাৰ ঘৰতো অকণমান লাগি থৈ যাব বুলি। তেওঁ আহিলে। আৰু মই বেছিকৈ পাৰিবই পৰা নহ'ল কঠীয়া, বাকী সকলোবিলাক আহিয়ে ধমাধম কঠীয়া পাৰি খতম কৰি দিলে। আমাৰ যিহেতু ভালেখিনি মাটিৰ কাৰণে কঠীয়া পৰা হৈছে এই দুইডোখৰত। আৰু এইফালে তন্ময় আহিছে বোকা ল'বলৈ, কাম নাই আৰু ইয়াত। এইফালে বৰমাই কিবা কৈ আছে। আৰু সেইফালে ওচৰৰ দাদা এজনে কঠীয়া পাৰি আছে, দেখিছে নাই। এইফালে এইখিনি গোটেইখিনি কঠীয়াতলীয়ে মানে আমাৰ
ওচৰ চুবুৰীয়া গোটেইখিনি একেটা লাইনতে কঠীয়াতলি আছে আৰু সকলোৱে একে ওচৰ আছেগৈ পোৱা যায়। ঘৰৰ পৰা অলপ দূৰত যিহেতু, নহ'লে ঘৰৰ ওচৰত পাৰিলে কঠীয়া কি হয়, হাঁহ কুকুৰা এইবিলাকে আমনি কৰে, সেইকাৰণে ঘৰৰ পৰা অলপ দূৰত পাৰিছোঁ কঠীয়া। আৰু আজিৰ পৰা ধৰি লওক 3 দিনৰ কাৰণে, যিহেতু আহাৰ 7 লাগিব, তো আহাৰ 7 বছৰ মূৰত বোলে এবাৰহে লাগে, কিন্তু আমি ধৰি লওক কোন বছৰ লাগে আমি নিজে নাজানো, সেইটো কাৰণে প্ৰত্যেক বছৰ পালন কৰা হয়। তো আজিৰ পৰা আমি 3 দিনৰ কাৰণে একো এইবিলাক, আজি ৰাতিলৈ লাগিব। তো সেয়া আৰু আমি এই 3 দিনৰ, প্ৰতি বছৰে 3 দিন মানি চলোঁ। তো হয়, ওচৰতো এইফালে গাঁৱত কঠীয়া পাৰি আছে চব সুন্দৰকৈ। ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ ইয়াত, সঁচাই এটা বহুত ভাল লাগি যায় দেই। কিন্তু কঠীয়া পৰা এবাৰ অলপ দেৰি হ'ল, যিহেতু প্ৰথমতে কি আছিলে, পূৰা ৰ'দ দিছিলে আৰু এই বৰষুণটো এবাৰ অলপ দেৰিকৈ দিলে, সেইটো কাৰণে অলপ কঠীয়া পৰাটো দেৰি হ'ল, নহ'লে আগতীয়াই হয়। আৰু বৰ্তমান এতিয়া সকলোবিলাক কঠীয়া পাৰি শেষ হৈ গৈছে। আমাৰখিনিও শেষ হ'ল, বৰমাহঁতৰখিনিও শেষ হ'ল, তো চব খালী হৈ গ'ল। তো এতিয়া বস্তুবিলাক লৈ লৈছোঁ, খৰাহিকেইটা লৈ ল'লোঁ, তাৰপাছত ঘৰলৈ যাব লাগে আৰু। তো আজি ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি আগলৈ মোক উৎসাহ জনাব বুলি, আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।